নমস্কাৰ মই মঞ্জুল ডেকাই মোৰ বিশেষ অনুষ্ঠান ৰাইজৰ উন্মুক্ত কণ্ঠলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটোৰ বিশেষ তাৎপৰ্য আছিল যেহেতু গ্ৰামাঞ্চলৰ যিসকল যুৱক বা গ্ৰামাঞ্চলৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি তেওঁলোকে কেব ছাপোৰ্ট কৰে নে নকৰে এই নাগৰিকত্ব সংশোধনী বিধেয়কক 2016ক লৈ যেহেতু বৰ্তমান অসমত সমগ্ৰ অসম উত্তাল হৈ আছে সমগ্ৰ অসমত 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদ হৈ আছে তীব্ৰ বিক্ষোভ হৈ আছে কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসমৰ 26,000খন গাঁৱৰ বাসিন্দাসকলে বিচাৰে নে নিবিচাৰে এই কেব নে কেবক সমৰ্থন কৰে নে কেবৰ তীব্ৰ বিৰোধিতা কৰে এনেবোৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় লৈ যেহেতু মোৰ প্ৰগ্ৰাম আৰম্ভ কৰিছিলোঁ ৰাইজৰ উন্মুক্ত কণ্ঠ আৰু আজি ৰাইজৰ মতামত ল'বলৈ মই উপস্থিত আছোঁ লাহৰিঘাটৰ এখন গাঁৱত আৰু ইতিমধ্যে মোৰ সৈতে লাহৰিঘাটৰ অঞ্চলৰ বিভিন্ন লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু প্ৰথমে মই গৈছোঁ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিৰ ওচৰলৈ তেখেতৰ পৰা জানিব বিচাৰিম আপুনি বৰ্তমান যি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সমগ্ৰ অসম উত্তাল হৈ আছে আপুনি এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আপোনাৰ মনৰ পৰা আপুনি বিচাৰে নে নিবিচাৰে মই অন্তৰকৰণে কেব সমৰ্থন কৰোঁ কেব সমৰ্থন কৰে বিশেষ কাৰণ কিবা আপুনি যিহেতু বৰ্তমান সমগ্ৰ অসমে কৈ আছে যে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে কৈ আছে যে সকলোৱে কেব ছাপোৰ্ট নকৰে অসমৰ ৰাইজে কেব নিবিচাৰে এতিয়া আপুনি এইখনত আপুনি কি ক'ব অসমৰ যদি গণভোট হয় তেতিয়াহ'লে মই ভাবোঁ যে গণভোটত কেব সমৰ্থনকাৰী বেছি হ'ব ধন্যবাদ জনাইছোঁ আপোনাক অকণমান সময় দিয়াৰ বাবে আৰু আন এগৰাকী বিশিষ্ট ব্যক্তি আছে গাঁৱৰে উদীয়মান যুৱক তথা বিভিন্ন সামাজিক কামৰ সৈতে জড়িত তেখেতৰ পৰা জানিব বিচাৰিম আপুনি স্পষ্ট ৰূপত কওক যিহেতু আমি সকলো নিউজ চেনেলবিলাকে ষ্টুডিঅ' দিব নোৱাৰে আমি এখন আপোনালোকক মজিয়া দিছোঁ যিখন প্লেটফৰ্ম দিছোঁ আপোনালোকে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰিব আপুনি চমুকৈ কওক কেব আপুনি ছাপোৰ্ট কৰে নে নকৰে যদি কৰে কিয় যদি নকৰে কিয় আমি স্পষ্ট কথা আমি কেব ছাপোৰ্ট নকৰোঁ কাৰণ এই ধৰ্মৰ ভিত্তিত কেব দিয়া বা নাগৰিকত্ব সংশোধনী দিয়া আমি ডাইৰেক্ট স্পষ্ট কথা কৈছোঁ যে আমি কেব সমৰ্থন নকৰোঁ অসমীয়া জাতিৰ খাতিৰত কৈছোঁ ভাষাৰ খাতিৰত কৈছোঁ আজি নহয় অনন্ত ভৱিষ্যতত হ'লেও 10 বছৰ 15 বছৰ 20 বছৰ পিছত হ'লেও ইয়াত ফল ভোগ কৰিব লাগিব অসমৰ ৰাইজে যে অসমৰ ভাষা নাথাকে এইটো 100% গেৰাণ্টি বুলি মই ক'ব পাৰিম যে আজিৰ পৰা 100 বছৰ বা 50 বছৰ পিছত অসমৰ কেব নাথাকিব পুনৰ আহিম আন ব্যক্তিসকল আছে মোৰ সৈতে তেওঁলোকৰ পৰা জানিব বিচাৰিম অসমীয়া ভাষাটো এদিন বাংলা ভাষীৰ সংখ্যা যদি পাৰ্চেণ্টেজ বেছি হৈ যায় বাংলা ভাষা দাবী কৰিব সেইকাৰণে আমি অসমীয়া শিক্ষা লাভ কৰিছোঁ কোনোবা MA পাছ কৰিছে কোনোবা BA পাছ কৰিছে কোনোবা ইঞ্জিনিয়াৰ হৈছে পোনপটীয়া কথা হ'ল আপুনি কেব সমৰ্থন কৰে আমি কেব সমৰ্থন নকৰোঁ কেবৰ বিৰুদ্ধে আমি যুঁজি আছোঁ এই কেব উঠালে এদিন অসমৰ পৰা ভাষা যে উঠি যাব এইটো আমি ভালকৈ অনুভূত কৰিছোঁ চৰকাৰ কি অনুৰোধ জনাব এই সন্ধিখনত যিহেতু আৰু 10 তাৰিখৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে কেব গৃহীত কৰা হ'ব এতিয়া এই সন্ধিখনত আপুনি চৰকাৰক কি আবেদন জনাব আমি কেব যদি প্ৰয়োগ নকৰে কেব প্ৰয়োগ নকৰিলে আমি চৰকাৰক প্ৰশংসা কৰিম নিশ্চয়কৈ আমাৰ সৈতে আৰু এগৰাকী যুৱক আছে তেখেতৰ পৰা জানিব আপুনি চমুকৈ আপোনাৰ চমুৰ্থত আপোনাৰ মনৰ পৰা কেব ছাপোৰ্ট কৰে নে নকৰে মই কেবক কোনো পধ্যেই ছাপোৰ্ট নকৰোঁ যিহেতু চৰকাৰে ইমান টকা 2015ৰ পৰা NRCৰ ক্ষেত্ৰত মানুহক বাংলাদেশী হিচাপে চিনাক্তকৰণৰ কাৰণে ইমান টকা খৰচ কৰিছে তেতিয়াহ'লে আকৌ বাংলাদেশীক আনি আমাৰ এই অসমৰ নাগৰিকত্ব দি পেলাই আমাৰ অসমৰ জাতি মাটি ভেটি ইত্যাদিৰ ক্ষেত্ৰত এক দুৰৱস্থাহে সৃষ্টি হ'ব ইয়াত কেব গৃহীত কৰাৰ কোনো কাৰণেই নাথাকে আপোনাৰ ওচৰত আহিছোঁ আপুনি কি ক'ব হিমতত কেবক লৈ কেব আমি কোনো পধ্যেই ছাপোৰ্ট নকৰোঁ যিহেতু আমি অসমবাসীৰ ৰাইজে আমি অসমীয়া ভাষাই কওঁ আৰু অসমীয়া বিশেষকৈ অসমবাসীৰ ৰাইজৰ যিটো সুস্থ শান্তি শৃংখলা এতিয়া বজাই ৰাখিছে কেব গৃহীত হোৱাৰ লগে লগে এইখিনি উঠি যাব দেশত বিশৃংখল হোৱাৰ সম্ভাৱনা এটা থাকিব গতিকে আমি অসমীয়া ৰাইজে বিশেষকৈ অসমত থাকোঁ যিহেতু আমি অসমীয়া ৰাইজ গতিকে আমি কেতিয়াও কেবক মানি নলওঁ আৰু চৰকাৰ কিবা অনুৰোধ জনাব নেকি পাৰিলে আমি ৰাইজক জনাম যিখিনি পাৰোঁ চেষ্টা কৰা যাব কেবক আমি কোনো পধ্যেই মানি নলওঁ ঠিক আছে যিহেতু আমি অসমত থাকোঁ আমাৰ ভাষা সংস্কৃতি অসমীয়া হৈ আছে এইখিনি বস্তু আমি শান্তিভাৱে আমি মুছলিম মানুহখিনি বিশেষকৈ মানি লৈছোঁ আগৰ পৰাই পূৰ্বৰ পৰাই এতিয়াও মানি থাকিম যিহেতু অসমীয়া মানুহ অসমত থাকোঁ বাংলা ভাষাটো আমাৰ ইয়াত নচলে আমি নকয় আমি অসমীয়া মাধ্যমত শিক্ষা লাভ কৰিছোঁ গতিকে কেব গৃহীত হোৱাৰ লগে লগে মানুহে বাংলা ভাষা দাবী কৰিব পাৰে যিহেতু সিহঁতৰ সংখ্যা বেছি হ'ব আমি ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 10 তাৰিখৰ আগত যি পদ্ধতিতে নহওক কেব গৃহীত কৰা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি 10 তাৰিখলৈকে কেব গৃহীত কৰে নিশ্চয় অসমখন উত্তপ্ত হ'ব জ্বলিব অসমৰ ৰাইজে গাঁৱৰ ৰাইজে কেতিয়াও কেবক মানি নলয়
পিটন খাব ৰাস্তাত ডাঙৰ যিকেইজন নেতা আছে পিটন খাব তেওঁলোকৰ গাদী যাব সেয়া সম্পূৰ্ণ সঁচা কথা 2021ত ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব আৰু এনেকুৱা প্ৰত্যুত্তৰ দিব যে তেওঁলোকৰ গাদী যাব আৰু চুচুৰিও যাব নোৱাৰিব ৰাজপথেদি মানুহৰ চেই আৰু লেইচেই শুনি থাকিব মই কৈছোঁ যে পুনৰবাৰ কৈছোঁ যে কেব আমি সমৰ্থন নকৰোঁ আৰু অসমীয়া জাতিৰ খাতিৰত কৈছোঁ ভাষাৰ খাতিৰত কৈছোঁ আমি অসমীয়া ভাষা আৰু জাতি ৰক্ষা কৰিব বিচাৰি আছোঁ আপোনালোকে নিজৰ ৰাজনীতিৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ দিন সংকটত পেলাই থৈ গুচি নাযাব মই জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ আজি এইকণ সময় দিয়াৰ বাবে আৰু এনেদৰে মই ৰাইজৰ মাজৰ পৰা ৰাইজৰ কণ্ঠলৈ আপোনালোকৰ ওচৰত আহি আছোঁ প্ৰতিখন ঠাইৰ পৰা আপোনালোকে এনেকৈ কেব বিৰোধিতা বা কেবক সমৰ্থন সকলো দৃশ্য দেখুৱাই যাম চাই থাকক আমাৰ বিশেষ ইউটিউব চেনেল ছ'চিয়েল টক আৰু আমাৰ এই বিশেষ অনুষ্ঠান ৰাইজৰ উন্মুক্ত কণ্ঠ ধন্যবাদ